আমি সুখৰ সোৱাদ কেনেকৈ প্ৰাপ্ত কৰিম। দুখৰ সৈতে আমাৰ এক এৰাব নোৱাৰা সম্পৰ্ক। এই পৃথিৱীৰ প্ৰত্যেকজন মানুহে নিজ নিজ জীৱনত ভিন্ন কাৰণত ভিন্ন ধৰণেৰে দুখ, বিষাদ, বেদনা অনুভৱ কৰে। কেতিয়াবা আমাৰ জীৱনলৈ অহা দুখবোৰ অমানিশাৰ দৰে হৈ আমাৰ জীৱন এন্ধাৰ কৰি থৈ যায় যে আমি এনেদৰেই ভাঙি পৰো যে নিজকে। আজি উৰি যায় আখৈ দিয়া মৰমৰে ভাই আজিৰ পৰা তোৰ